নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনাক মোৰ চেনেললৈ। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এখন জাননী আহিছে গভৰ্ণমেণ্ট অফ আছামৰ পৰা। আৰু কি আছে সেই জাননীখনত? এই যিখন জাননী আহিছে তাত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ডাইৰেক্টৰে লিখি দিছে যে এইটো মষ্ট আৰ্জেণ্ট হয়। আৰু এই যিখন জাননী আহিছে আৰু তাৰ যিটো ফাইল হয় সেইটো এনেকুৱা ধৰণৰ হয়। ইয়াত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ ডিটেইলছ বিচৰা হৈছে। আৰু এইখনে হৈছে সেইখন জাননী য'ত বাজেটত নিৰ্মলা সীতাৰমণে কৈছিল যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক ধৰি আশাসকলক আয়ুষ্মানৰ ভিতৰত ধৰা হ'ব। মই এই যিটো ভিডিঅ' সেই ভিডিঅ'টো বনাইছোঁ, আপোনালোকে গৈ চাব পাৰে। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিওঁ। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক আয়ুষ্মানৰ ভিতৰত ধৰা হৈছে, কিন্তু তেওঁলোকৰ যি দৰমহা বৃদ্ধিৰ কথা সেই দৰমহা বৃদ্ধিৰ কথা একো কোৱা নাছিল। 22 ফেব্ৰুৱাৰীত অসমৰ যি বিধানসভাৰ বাজেট অধিৱেশন হ'ব, সেই বাজেট অধিৱেশনত যদি অজন্তা নেওগে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিক লৈ কিবা কয়, তেতিয়াহ'লে আপোনালোকে গম পাব যে আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব। কিন্তু যিটো চেণ্ট্ৰেলত, সেই চেণ্ট্ৰেলত আপোনালোকৰ যি পেঞ্চনৰ কথা আছিল, সেই পেঞ্চনৰ কথাটো আপোনালোকক বৃদ্ধি কৰিব বুলি কৈছে। আৰু যি বৰ্তমান যিটো বাজেটত হৈ গ'ল, সেই বাজেটত হোৱাৰ বাবেই একেলগে ক্ষীপ্ৰতাৰে কামটো কৰা হৈছে। আৰু অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক বাজেট অনুসৰি তেওঁলোকক আয়ুষ্মানৰ ভিতৰত ধৰা হ'ব। তেওঁলোকক যদি ৰেচন কাৰ্ড দিয়া হোৱা নাছিল, তেওঁলোকক ৰেচন কাৰ্ড দিব পাৰে। আৰু তেওঁলোকক যি পেঞ্চন আছিল, সেই পেঞ্চনটো বৃদ্ধি কৰা হ'ব। আপোনালোকে ইতিমধ্যে গম পাইছে। আৰু এইবাৰ যি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ যিটো আন্দোলন, সেই আন্দোলনক নিউজ চেনেলসমূহকে ধৰি বহুতে সমৰ্থন জনোৱা দেখা গৈছে। আৰু বাজেটত যদি অজন্তা নেওগ ডাঙৰীয়ানীয়ে যদি আপোনালোকৰ দৰমহা বৃদ্ধিক লৈ কিবা কয়, তেতিয়াহ'লে আপোনালোকে নিশ্চিত হ'ব যে আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব। আৰু অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে যি 12,000 টকা বিচাৰি আছে, সেই 12,000 টকা দিয়াটো নিশ্চিত হৈ পৰিব 22 ফেব্ৰুৱাৰীৰ পিছত।